আমি ইয়াতে বহি আছোঁ এইখন মাৰ্চিডিজ বেঞ্জৰ কেফে হয় এইবিলাক চাৰিওফালে যিমান দেখা পাব চব মাৰ্চিডিজ গাড়ী মাই ফ্ৰেণ্ড সে হাই হে গাইজ ৱেলকাম বেক টু মাই চেনেল মই আছোঁ আজি মাৰ্চিডিজ বেঞ্জৰ শ্ব'ৰুমত আমি আচলতে ইয়াতে এখন গাড়ী কিনিব আহিছোঁ গাড়ীখন মোৰ নহয় মোৰ লগৰ এজনৰ লগৰ গাড়ী মই আপোনালোকক দেখুৱাম গাড়ী কিনাৰ গোটেই ভিডিঅ'টো গতিকে ভিডিঅ' চাই থাকক যদি মোৰ চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই বা ছাবস্ক্ৰাইব কৰি লওক যিমান দূৰলৈকে চকু যাব চব মাৰ্চিডিছে আছে ইয়াতে এইটো হৈছে ৰাস্তা এইটো হৈছে শ্ব'ৰুম চ' আমি এতিয়া ভিতৰত যাম এণ্ড ভিতৰত গৈ গাড়ীখন কিনিম গতিকে ভিডিঅ'টো চাই থাকক ইয়াক কয় বিউটি Mercedes GLS কি লুক বাপরে বাপ ইয়াৰ লুকটো চাওক কি একদম খতৰনাক লুক ইয়াৰে যিমান কেইখন গাড়ী আছে গোটেইকেইখনৰ লুক একদম খতৰনাক লুক হয় এইখন Mercedes GLC হয় লুক চাওক ইয়াৰ লুক এইখন হোৱাইট কালাৰৰ Mercedes GLA বাপৰে বাপ চ' আমি ইয়াতে যিখন গাড়ী কিনিব আহিছিলোঁ সেইখন হৈছে সেইটো চাইডে Everybody all over India, Bangladesh, Nepal, जहाँ भी टीम है, thanks to all of you and ये विश्वास है, you won't believe that if it can come to me within a span of 3 to 5 years, it can come to you also. So এইখনে হৈছে সেইখন গাড়ী যিখন আমি কিনিব আহিছিলোঁ এইখন হৈছে Mercedes GLA এইখনৰ প্ৰাইচ অলমষ্ট 42 lakhs so এতিয়া আমি এবাৰ ভিতৰত যাম ভিতৰত গৈ আপোনালোকক দেখুৱাম কি আছে লেটছ এণ্টাৰ So steering wheel Mercedes logo tar pisot yate maybe etu controller babe and etu hoise pisor seat and roof etu hoise roof yare mane roof tu maybe yate kiba dia ase porda but etu roof tu khol khabo tar pisot yare look tu sao view tu sao ইয়াতে গাড়ীখনত বহি মই এটা বস্তু বিৰাট ফিল কৰিছোঁ কমফৰ্টেবল মানে সিটটো যে একদম পুৰা মানে একদম কমফৰ্টেবল যেনে আমি মাছৰ সিটত বহিলে যেনেকুৱা হয় তেনেকুৱা কমফৰ্টেবল এণ্ড এটা বস্তু চাওক ইয়াতে গিয়াৰ নাই যিটো আমি গিয়াৰ পাওঁ মানে নৰ্মেল কাৰত ইয়াতে গিয়াৰটো নাই কাৰণ এইখন হৈছে অট'মেটিক কাৰ চ' ইয়াতে গিয়াৰ নাই এইখন হৈছে মাৰ্চিডিজ বেঞ্জৰ ভিতৰ So at last, যোৱাৰ আগত এটা কথাই কম লাইফ ইজ টু শ্বৰ্ট টু ৱেক আপ ইন দ্য মৰ্ণিং উইথ ৰিগ্ৰেটছ গতিকে কাম সেইটো কৰক যিটোৰে ৰাতি শোৱাৰ আগত আপোনাৰ চেহেৰাত এটা হাঁহি থাকে ফ'ল' ইউৰ পেশ্যন ফ'ল' হোৱাট ইউৰ হাৰ্ট চেইজ হাৰ্ড ৱৰ্ক কৰক স্মাৰ্ট ৱৰ্ক কৰক বাট নিজৰ পেশ্যন কেতিয়াও নেৰিব চ' এয়া আছিল আজিৰ ভিডিঅ'টো এতিয়া ভিডিঅ'টো সামৰোঁ ভিডিঅ'টো কেনে লাগিছে নিশ্চয় ক'ব যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এবাৰ শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবই আগলৈকে আৰু ভাল ভিডিঅ' দিম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এইখন আছিল গাড়ী আমি যিখন কিনিছোঁ এতিয়া আমি ইয়াৰ পৰা যাম কাৰণ আমাৰ আৰু বেলেগ বেলেগ কাম আছে গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই টেক কেয়াৰ